আঘোণ মাহত ৰ'দত বহি টেঙা এটা নাখালে ৰবাব টেঙাটোক অপমান কৰা হেন হ'ব। সেইকাৰণে কেইটামান টেঙা আজি লৈ আহিলো আৰু যদিহে চকুৰ সন্মুখত ৰবাব টেঙা দেখা যায় তেতিয়াহ'লে আৰু ৰ'বই নোৱাৰি। সেইটো কাৰণে আৰু চিধা চিধি মই কাটিবলৈ লৈছো। ৰবাব টেঙা কাৰ কাৰ প্ৰিয় এবাৰ কমেণ্ট কৰি জনাবচোন। মোৰ কিন্তু বিৰাটে প্ৰিয়, একেবাৰে মুখত পানী আহি যায়। আপোনালোকৰো চাগে এতিয়ালৈকে মুখত পানী আহিছে। পেট নচলিলে হ'ল আৰু চৰি ধেমালিহে কৰিছো। চকচোন ফুটাকেইটা বিৰাটে ৰং। এতিয়া ইয়াতে ক'লা নিমখ, নৰ্মেল নিমখ আৰু ভোট জলকীয়া এটা ঢালি দিছো। এতিয়া আৰু পলম কৰিব নোৱাৰি, লগালগ আৰু খোৱাহে কথা। ৰ'ব পোৱালীকেইটাক পাহৰিছে নেকি? আছে নহয় আমাৰ পোৱালীকেইটা। হাতী আৰু মই খাম কৰি আছে। এইফালে মাক দিলো, পোৱালীকেইটা আৰু খোৱাত লাগিছে, পুৰা ব্যস্ত চক। ময়ো একেবাৰে ৰখিব পৰা নাই, চিধা আৰু খাওঁহে আৰু। আঘোণ মাহত ৰ'দত বহি টেঙা এটা নাখালে ৰবাব টেঙাটোক অপমান কৰা হেন হ'ব। সেইকাৰণে কেইটামান টেঙা আজি লৈ আহিলো আৰু যদিহে চকুৰ সন্মুখত ৰবাব টেঙা দেখা যায় তেতিয়াহ'লে আৰু ৰ'বই নোৱাৰি। সেইটো কাৰণে আৰু চিধা চিধি মই কাটিবলৈ লৈছো। ৰবাব টেঙা কাৰ কাৰ প্ৰিয় এবাৰ কমেণ্ট কৰি জনাবচোন। মোৰ কিন্তু বিৰাটে প্ৰিয়, একেবাৰে মুখত পানী আহি যায়। আপোনালোকৰো চাগে এতিয়ালৈকে মুখত পানী আহিছে। পেট নচলিলে হ'ল আৰু চৰি ধেমালিহে কৰিছো। চকচোন ফুটাকেইটা বিৰাটে ৰং। এতিয়া ইয়াতে ক'লা নিমখ, নৰ্মেল নিমখ আৰু ভোট জলকীয়া এটা ঢালি দিছো। এতিয়া আৰু পলম কৰিব নোৱাৰি, লগালগ আৰু খোৱাহে কথা। ৰ'ব পোৱালীকেইটাক পাহৰিছে নেকি? আছে নহয় আমাৰ পোৱালীকেইটা। হাতী আৰু মই খাম কৰি আছে। এইফালে মাক দিলো, পোৱালীকেইটা আৰু খোৱাত লাগিছে, পুৰা ব্যস্ত চক। ময়ো একেবাৰে ৰখিব পৰা নাই, চিধা আৰু খাওঁহে আৰু।